হে নঘৰ পুৰণি কামি হুঁচৰি গাবলৈ আহিছো আমি নঘৰ পুৰণি কামি হুঁচৰি গাবলৈ আহিছো আমি ও গৃহস্থৰ উত্তৰে চৰু হৈছে দক্ষিণে গৰু হৈছে পূবে ভঁৰাল হৈছে পশ্চিমে গৰাল হৈছে গৃহস্থৰ কুশলৰ্থে বোলা জয় হৰি ইয়াৰ পিছতে আমি হুঁচৰি আৰম্ভ কৰোঁ এনেদৰে গৃহস্থৰ পদূলিত গৃহস্থৰ মংগল কামনা কৰি আমি হুঁচৰি আৰম্ভ কৰোঁ গৃহস্থই ধূপ চাকি খৰাই লৈ পেলাই হুঁচৰি যোৰা আদৰণি জনোৱাৰ পিছত আমি পুনৰ গৃহস্থৰ মংগল কামনা কৰোঁ পুখুৰীত মাছ হৈছে বাৰীত তামোল পাণ হৈছে ভঁৰালত ধান হৈছে গোহালিত গৰু হৈছে গৃহস্থৰ কুশলৰ্থে বোলা জয় হৰি খিটকিনি 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 গিন্দাও উগিনি উগিনা উগিনা খিটাও আমি সকলো বৃত্তাকাৰে বহিলোঁ ঘূৰণীয়া হৈ পেলাই আমি সকলো বহিলোঁ বহি পেলাই পুনৰ জয়ধ্বনি জয় ৰাম বোল জয় হৰি বোল গৃহস্থৰ কুশলৰ্থে বোলা জয় হৰি বোল ইয়াৰ পিছতে আমি হুঁচৰিৰ পদ আৰম্ভ কৰিম গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰি জয় গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰি এতিয়া আমি পদৰ লগত যি ঘোষা গালোঁ ঘোষাৰ পিছত আমি পদ গাম পদ আমি চতুৰ্বিংশতিৰ অধ্যায়ৰ প্ৰথম অধ্যায়ৰো গাব পাৰোঁ বা কীৰ্তনৰ অন্য এটা কোনোবা অধ্যায়ৰ আমি গাব পাৰোঁ এতিয়া মই পদটো গাইছোঁ শুনিব এ প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন জয় গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰি জয় সৰ্বতাৰ কাৰণ নাৰায়ণ কৃষ্ণ ৰাম নাৰায়ণ হৰি জয় আমি ঘৰ কৰিম হে গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰি জয় গোবিন্দ
ৰাম নাৰায়ণ হৰি জয় গোবিনী কৃষ্ণ ৰাম নাৰায়ণ হৰি জয় তলৈ ককয়া কমিলা চৰণৰ গতি জয় গোবিনী কৃষ্ণ ৰাম নাৰায়ণ হৰি জয় তল পাদুদকে গংগা ভৈলায়ুত পতি জয় গোবিনী কৃষ্ণ ৰাম নাৰায়ণ হৰি জয় ও ৰাম জয় হৰি এনেদৰে আমি হুঁচৰিৰ যি পদ সেই পদৰ অংশটো আমি সামৰণি মাৰিলোঁ ইয়াৰ পিছতে যোজনা আহিব এটা যোজনা আমি ধৰি লওক এটা যোজনা গাইছোঁ এই সৰ্গ দেউলালে বৰ্ষৰাৰ মুখলৈ এ দুলিয়াই পাতিলে উৰা এ দুলিয়াই পাতিলে উৰা এ কাণত জিলিকিলে নৰাৰ জাঙে ফাই গাতে গুমে চেঙৰ চোলা এইখিনিতে এটা খৰাচেও বাজিব গিনি গিন ডাও ডাও গিনি গিনা কিটি গিনি ডাকি গিন ডাও ডাও গিনি গিনা কিটি গিনি ডাকি গিন ডাও ডাও গিন ডাও গিন ডাও ডাও গিন ডাও গিনি গিন ডাও ডাও গিনি গিনা কিটি গিনি ডাকি গিন ডাও ডাও গিনি গিনা কিটি গিনি ডাকি গিন ডাও ডাও গিন ডাও ডাও গিন ডাও ডাও পিতা গিন ডাও গিন ডাকি গিন ডাও এনেদৰে আমি চাপৰটো সামৰণি মাৰিলোঁ ইয়াৰ লগে লগে নামৰ যোজনা আহিব এ প্ৰথমে প্ৰণাম আইনো সৰস্বতী ও দ্বিতীয় প্ৰণাম হৰি এ দ্বিতীয় প্ৰণাম হৰি এ গাঁৱৰ বুঢ়ামে থা দাই নধৰিব ধৰি যাওঁ নামৰে গুৰি ধিন দাও তাও কিটি ধিন দাও তাও কিটি ধিন দাও ধিন দাও ইমান দেশত আছিলে ধিন দো মান চৰায়ে হালি ধিন দো মান চৰায়ে হালি ধিন দো আছিলে নৰিয়া ধিন দো পৰি যেতিয়া শুনিলে ধিন দো বিহুৰে বাতৰি ধিন দো বিহুৰে বাতৰি ধিন দো আহিলে লাখুটি ধিন দো ধৰি এনেকৈ নামৰ পিছতে আমি ভাঙনি দিম ভাঙনি দিয়াৰ পিছতেই ধৰক বাঁহীৰ যোজনা আহিলে পেপাৰ যোজনা আহিলে গগনাৰ যোজনা আহিব সুতলিৰ যোজনা আহিব সকলোৱে যোজনা দি এটা এটা বাদ্য পৰিবেশন কৰি যাব এটা ধৰি লওক মই বাঁহীৰ যোজনা এটাকে গাইছোঁ এ বাঁহৰে আগৰে এ বাঁহী বজাইছিলোঁ এ শাহুৱাই শুনক হি বুলি এ শাহুৱাই শুনক হি বুলি এ শাহুৱাই শুনিলে মিচিকিয়াই হাঁহিলে ঐ জোৱাই ধেমেলীয়া বুলি ধিন দাও তাও কিটি ধিন দাও তাও কিটি ধিন দাও আমি যেতিয়া বাঁহী বাজি থাকিব তেতিয়া আমি বাদ্যটো এই ঢোল বাদ্য আমি জোৰকৈ বজাব নালাগে আমি লাহে লাহে বাঁহীক
সুৰটোক সাপোৰ্ট দি পেলাই আমি তালটো ৰাখি পেলাই বজাব লাগে এনেকে বাঁহীটো বাজি আছে ধৰি লওক আমি লাহে লাহে তালটো ৰাখিছো বাঁহীৰ সুৰটো যেতিয়া মাজত শেষ হ'ব আকৌ বজাইছো আমি এনেকে বজাম ধৰি লওক বাঁহী বাজি আছে এই বাঁহী শেষ হৈছে এতিয়া বাঁহীৰ পিছতে আহিলে ধৰি লওক পেপা এটা পেপা যেতিয়া বাজিব তাৰ আগত এটা পেপাৰ যোজনা গাব এ নাহৰ পাত মেলিলে থিয় ই লগৰ সমনীয়াই পেপাটি আনিছে এ উলিয়াই নবজাই কিয় তেতিয়া যিজন পেপুৱৈ থাকিব তেওঁ পেপাত যোজনা দিব এটা পেপাত যোজনা দিছে এ টিটি 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 আমি অকল ইয়াত তালটো ৰাখি যাব লাগিব আৰু হাতেৰে আমি এনেকৈ কৰি যাম এ টিহি টি লং লং টিহি টি লং লং টিহি টি টিহি টি টিহি টি লং লং টিহি টি টিহি টি টিহি টি লং লং টিহি টি লং 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 টিহি টি লং 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 টিহি টি লং লং টিহি টি লং লং খিটা খিটা টি 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 এনেকৈ আমি পেপা যেতিয়া বাজি থাকিব তেতিয়া আমি ঢোলটো এনেদৰে বজাম ইয়াৰ পিছতে গগনা বাজিলে গগনাৰ এটা যোজনা আহিব এই গগনাৰণী গগনা পুৰণি এই গগনাত বিন্ধিলে ঘুনে এ গগনাত বিন্ধিলে ঘুনে বসাবৰ শইকীয়া মৰিবৰে পৰা গগনা বজাব কোনে এতিয়া মই মোৰ হাতত এখন গগনা আছে গগনাৰ যোজনাটো গোৱাৰ পিছতে আমি গগনা বজাম মই গগনাখন অকণমান বজাই দিছোঁ তাৰপিছত গগনা বজাই থাকোঁতে আমি ঢোলটো কিমানটো মানে সাউণ্ডত আমি বজাব লাগিব সেই বস্তুটো মই আপোনালোকক দেখুৱাম মই গগনাখন অকণমান জাষ্ট বজাই দিছোঁ শুনিব এতিয়া মই আপোনালোকক গগনাৰ লগত ঢোলটো কেনেকৈ বজায় সেইটো দেখুৱাইছোঁ যোজনাটো শেষ হোৱাৰ লগে লগে ডিং ডাও টাও কিটি ডিং ডাও টাও কিটি ডিং ডাও ডিং ডাও টাও টি টাও টি টাও টি টাও টি টি টা টি টাও টি টি টা টি টাও টি টাও টি টাও টি 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 টাও টাও টি টি টাও টাও টি টি টাও টি টি টা টি টাও টাও
এনেকৈ আমি গগনাৰ লগত ঢোল বজাম গগনা বাজিলে গগনাৰ লগত আমি ঢোল কেনেকৈ বজাব লাগে আপোনালোকক দেখুৱাইছো আপোনালোকে দেখিছে ইয়াৰ পিছতে ধৰক কোনোবাই যদি খুটুলি আনে খুটুলিও বজাব পাৰে তাৰ পিছতে আহিলে নাচ বিহু নাচৰ এখিনতে যেতিয়া হুঁচৰিত আমি বিহু নাচ প্ৰদৰ্শন কৰোঁ তেতিয়া আমি বুঢ়া চেও এটা হলেও পালস আমি বজোৱাটো দৰকাৰী বুলি আমি ভাবো গতিকে পাৰিলে আপোনালোকে বুঢ়া চেও এটা পালস বজাবলৈ চেষ্টা কৰিব মই বুঢ়া চেওটো কেনেদৰে আৰম্ভ কৰে সেই সম্পৰ্কত কৈছো বুঢ়া চেও আৰম্ভ কৰাৰ আগত আমি এটা যোজনা গাম সেই যোজনাটো মই কৈ দিছো গাই দিলে দীঘলীয়া হৈ গৈ থাকিব ঢোলে ভালে কৰি বাবি ঐ ঢুলিয়া ঢোলে ভালে কৰি বাবি খৰে কৈ নেবাবি উডা কৈ নেবাবি নাচনি সেৱকে বাবি ইয়াৰ লগে লগে আমি ঢোলত আহিব আমে পাত খলালে সামে পাত খলালে খলাইনে মুটেঙা পাতে ৰামৰা এনেকৈ আমি আৰম্ভ কৰিম ডাও 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 তাক গীত ৰবৰ দিম এতিয়া আমি এনেকৈ এতিয়া মই চাপৰটো বজাইছোঁ ন গ্ৰীণ ফ্লাগ খিটিন ডাও গ্ৰীণ ফ্লাগ খিটিন ডাও গ্ৰীণ ফ্লাগ খিটিন ডাও গ্ৰীণ ফ্লাগ খিটিন ডাও দুবাৰ বজাম তাকিৰ খিতাৰি ঘেন্দাও ঘেনিটি ঘেন্দাও দাও তাকিৰ খিতাৰি ঘেন্দাও ঘেনিটি ঘেন খিতাও দিঘেন 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 দাও ঘিনাও খিটিন দাও দাস দাও দিঘেন ঘিনা খিটা 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 ঘিনটা কি ঘিন ও হে ও হে ও হে ডাও 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 tale pise me down 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 tale pise me down down takir kitari get down geniti get down down takir kitari get down geniti get down digen get down tin down let's down gin get ami সাপোর্টটো এপালস বুঢ়া চেও আপোনালোকক বজাই শুনাইছো এনেদৰে আপোনালোকে হুঁচৰিত এপালস হলেও বুঢ়া চেও বজাব দেখিবলৈ ভাল লাগিব নাচিও ভাল লাগিব আৰু হুঁচৰি যোৱাৰ সৌন্দৰ্য বৰ্ধন হ'ব ইয়াৰ পিছতেই বিহু নাম গাব আমাৰ যিবিলাক জাত নাম আছে আমি জাত নাম গাওঁ জাত নাম কিছুমান এনে ধৰণৰ ধৰক আমি এটা গীত গাই ললো এটা নাম গালো সেই নাম আখৰৰ লগত আমি বিভিন্ন তাৰ লগত জাত লগাই লগাই গাই গৈ থাকিব পাৰো তেনে ধৰণৰ এটা মই জাত নাম গাই দিছো শুনিব
তামোল পনিয়া কেঁচা তামোল পনিয়া লাহে লাহে নাচিবা দেহা হ'ব ঘুনিয়া ধুন ধুনকৈ ধুনিয়া কেঁচা তামোল পনিয়া কেঁচা তামোল পনিয়া লাহে লাহে নাচিবা দেহা হ'ব ঘুনিয়া ইয়াত আমি ঠেকা দিম তাক গিন 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 কিটাক 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 গিন 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 কিটাক কিটি কিটাক দিন দাও দাও কিটি দিন দাও দাও কিটি দিন দাও দিন দাও দিন দাও এসোতে গয়ে গয়ে ধুন ধুনকৈ ধুনিয়া বহাগে ঐ পালেহি ধুন ধুনকৈ ধুনিয়া ফুলিলে ভেবেলতা হে ধুন ধুনকৈ ধুনিয়া কেঁচা তামোলে পনিয়া কেঁচা তামোলে পনিয়া লাহে লাহে নাচিবা দেহা হ'ব ঘুনিয়া লাহে লাহে নাচিবা দেহা হ'ব ঘুনিয়া এতিয়া আমি ঢোলৰ চেওলৈ আগবাঢ়িম এতিয়া আমি এটা দীঘলীয়া চেও বজাম দিন তাকি দিন তাকি দিন তাকি দিন তাকি দিন এনেকৈ আমি এই চেওটো সামৰিলো সামৰাৰ লগে লগে যদি গৃহস্থৰ বিহু চোৱাৰ ইচ্ছা থাকে তেতিয়া দক্ষিণা আনি দিবহি দক্ষিণা যেতিয়া দিলে গৃহস্থৰ আশীৰ্বাদ দিলে মই আপোনালোকক আশীৰ্বাদৰ এটা ভিডিঅ' বেলেগকৈ দিম আজি মই আশীৰ্বাদখিনি কৈ নিদিওঁ মই বেলেগ এটা ভিডিঅ'ত আশীৰ্বাদ কেনেকৈ দিয়ে সেই সম্পৰ্কত মই আপোনালোকক বুজাম কৈ দিম আপোনালোকে দিব ভাল লাগিব আশীৰ্বাদ যেহেতু আশীৰ্বাদেই গোটেই বছৰটোৰ গৃহস্থৰ মংগল কামনা কৰা হয় গতিকে আশীৰ্বাদ খাৰি যদি শুৱলা হয় তেতিয়াহ'লে গৃহস্থৰ মনটো ভাল লাগে আৰু গৃহস্থৰ মন ভাল লগাকৈ আশীৰ্বাদ দিব পৰাটো এটা ডাঙৰ কথা গতিকে আশীৰ্বাদটো মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত ক'ম আশীৰ্বাদ দিলে আশীৰ্বাদ দিয়াৰ পিছত তাত যিজন হাতুলা থাকিব ধন ভৰালি থাকিব তেওঁ গৈ পেলাই দক্ষিণাটো চাই ৰাইজক ক'লে ৰাইজৰ যদি মনপুত হ'ল দক্ষিণা ল'লে যদি মনপুত নাই হোৱা তেতিয়া খুটিতে পৰিলে জিয়া এই 100 টকা আমাক নালাগে জিয়েৰাৰ বিয়া লৈ থোৱা বা এনে ধৰণে কিবা কিবি বেলেগ বেলেগ উপমা দি পেলাই কয় সেইটো এটা যোজনাৰ আকাৰে গোৱা হয় গোৱাৰ পিছতে আকৌ বিহু আৰম্ভ কৰে তাৰ পিছতে গৃহস্থই পুনৰ এটা দক্ষিণা দি পেলাই ৰাইজৰ আগত আঁঠু লয় আঁঠু লোৱাৰ পিছতে ৰাইজে হৰিধ্বনি দিয়ে জয় ৰাম বোলা জয় হৰি বোলা জয় হৰি বোলা জয় ৰাম বোলা এনেকৈ হৰিধ্বনি দিয়ে হৰিধ্বনি দিয়াৰ পিছত দক্ষিণা লৈ পেলাই আমি শেষত এটি গীতৰ আকাৰতে নামৰ আকাৰতে আমি গাওঁ এলানো মাজে মাজে লফা ডালি ডালি লফা ডালি ডালি তাৰ মাজত খুতৰা কণ তাৰ মাজত খুতৰা শাক মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে কণ গৃহস্থ কুশলে থাক এনেকৈ আমি এটা যিজনে বটাখন ল'ব তেওঁ নাচি থাকিব আৰু যিজন নামতি তেওঁলোকে এই নামষাৰ লগাই দিব ইয়াৰ পিছতে আমি সেই ঘৰ গৃহস্থৰ পৰা বিদায় লৈ পেলাই অন্য এঘৰ গৃহস্থলৈ যাওঁ
আজি মোৰ ইউটিউব চেনেল লহৰত মই আপোনালোকক হুঁচৰিৰ আৰম্ভণিৰ পৰা শেষলৈকে আমি কেনেদৰে পৰিবেশন কৰোঁ সেই সম্পৰ্কত জনালোঁ। সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই নতুন বছৰটোৱে আপোনালোকক সকলোলৈ কঢ়িয়াই আনক সুখ আৰু আনন্দৰ বন্যা। আমাৰ ইউটিউব চেনেল লহৰৰ তৰফৰ পৰা পুনৰবাৰ সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নমস্কাৰ।